হেল্ল' গাইজ, তো আজি আমি গৈ আছোঁ আমাৰ লগৰ অভিজ্ঞানৰ ঘৰত। তাত আছে খানা, সকলোকে লগ পাম, বহু দিনৰ মূৰত লগ পাম। চ' বেছি সময় পালন নকৰি ব'লক আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। ৰাতিলৈও আছে কিবা কিবি, আপোনালোক সকলোৱে দেখাম আজি, গোটেই দিনটো ব্যস্ততাৰ দিন। চ' ব'লক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি পালোহি মাইনাবাৰ ঘৰ। এয়া টুক এয়া টুকটুকে দেখিছে কেনেকৈ, বহু দিনৰ পিছত দেখিছোঁ টুকটুকক দেখি। চ' ঠিক আছে, এতিয়া আমি ওলাইছোঁ। এতিয়া আমি গৈ আছোঁ নগাঁও অভিজ্ঞা নামৰ ঘৰ অভিমুখে। আপোনালোকক একেবাৰে নগাঁৱতেই লগ পাম মই, ব'লক। আমি নগাঁও পাই গ'লোহি বৰ্তমান। এতিয়া আমাৰ লগৰ বাকী কেইজনক লগ কৰিব আছে। চাই চিতি যাব, বাপৰে অকণমান চাব, লেফ্ট ৰাইট চাব লাগে মানুহে ৰাস্তা পাৰ কৰিলে। বাৰু ঠিক আছে, এতিয়া আমি গৈ আছোঁ। এয়া চাওক আমাৰ পঢ়ি যোৱা কলেজ, নগাঁও কলেজ এতিয়া অট'নমাছ হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ বাকী কেইজনক লগ কৰিবলৈ। তেওঁলোক ক'ত আছে মই ফোন কৰোঁ। তাৰ আগতে মই আপোনালোকক এখন মজা দোকান দেখাম। এইখনেই হ'ল সেইখন দোকান, শৰ্মা চুইটছ। কি ধুনীয়া ধুনীয়া মিঠাই ৰে, খাব মন যায়। আহিব, নগাঁও আহিলে ইয়াত পাব। আগৰ ভিডিঅ'ত এখন দেখাইছিলোঁ, এখন বহুত ধুনীয়া ধুনীয়া মিঠাই আছে। ঠিক আছে, এতিয়া গৈ আছোঁ মই পাৰ্থহঁতক লগ কৰিবলৈ। পাৰ্থ, মৌচম, দীপজ্যোতি আহি আছে, জ্যোতিকা, কংকনা, এওঁলোক কেইজনক আমি লগ পাম এতিয়া। বহুত ভিৰ। এতিয়াও এনেকৈ জাম হ'লে কেনেকৈ হ'ব, ব'লক। ইয়াত আমি কংকনা আৰু জ্যোতিকাক লগ পাম এতিয়া। বাকী সকলো আহি আছে, তেওঁলোক ক'ত আছে, এইকণতে আছে বুলি ক'লে। এতিয়া ক'ত আছে, এই দুজনী দেখি গ'লোঁ। খোৱাত ব্যস্ত, এইফালে নোচোৱাই হ'ল। বাৰু তেওঁলোকক লগ পাওঁ ব'লক। বাবা ধন্যবাদ, ভাল লাগিল। এইটো অন হৈ আছে দেই, চব মুখখন দেখাই দিয়া নিজৰ নিজৰ। খাইছা পাৰ্থ ক'ত হৈ আছে এতিয়া? এতিয়া আমাৰ পাৰ্থ দীপজ্যোতি, মৌচম ক'ত? এতিয়া মই গৈ আছোঁ, বোলে দুইজনীকে লৈ যাওঁ। মৌচমৰ কিবা এটা বেয়া হ'ল বোলে। এইটো মৌচম, কি হ'ল বাইকৰ, কি খুলি গ'ল সোধো তাক। আমাৰ মৌচম কি খুলিলে? মৌচম কি খুলিলে? পাৰিবনে? সকলো গ'ল, পাৰ্থহঁত আগত গ'ল। পাৰ্থ, দীপজ্যোতি, কংকনা, জ্যোতিকা, মৌচম আৰু মই গৈ আছোঁ আমি অভিজ্ঞা নামৰ ঘৰ অভিমুখে। আমি গৈ আছোঁ। আজি বতৰটো কিন্তু বৰষুণ পৰিব মোক লাগিয়ে আছে। সিহঁতৰ ঘৰ নাপাওঁতেই নপৰিলে আছে, কি হ'ল মৌচমৰ? এতিয়া মজা আছে। এইখনেই হ'ল লাভাৰ ব্ৰিজ। নগাঁও আহিলে লাভাৰ ব্ৰিজ শুনে, এইখনেই লাভাৰ ব্ৰিজ। লাভাৰ নাথাকে দিয়ক ইয়াত। বাকী আমি এতিয়া ৰাইট ছাইডে যাম। অভিজ্ঞা নামৰ ঘৰ মাজৰাতি বুলি কয় সেইখিনি ঠাই। আমি যাওঁ এইফালে, ব'লক। মাজৰাতি চাৰিআলিৰ পৰা অকণমান সোমাব লাগিব। এইবোৰ জুনিয়ৰ কলেজ বহুত আছে, আপোনালোকে দেখিব এতিয়া। এখন সকলোৰে চিনাকি, সন্মুখত থকাখনেই হৈছে কনচেপ্ট জুনিয়ৰ কলেজ বিদ্যালয়ো। এখনেই কনচেপ্ট জুনিয়ৰ কলেজ। ইয়াতে বহুত ঠাইৰ পৰাই পঢ়িব আহে বাৰু, বহুত ভালেই হয়। এতিয়া আমি গৈ আছোঁ জ্ঞানমৰ ঘৰ অভিমুখে। এখন হৈছে আমাৰ কলং। এতিয়া আমি চাৰিআলি পাইছোঁৱেই। এতিয়া আমি চিধা যাম একচুৱেলি। সিহঁতৰ এইখিনি মাজৰাতি বুলি কোৱা হয়। সিহঁতৰ ঘৰত অকণমান সোমাব লাগে। চ' আমাৰ লগৰ বাকীকেইজন পালে গৈ চাগে, আমিও যাওঁ। কি হৈ আছে বাৰু এইবোৰ?
ট্ৰাকত কিবা গৈছে তেনেকৈ। বাপৰে বতৰটো বেয়া কৰি আহিছেই, বৰষুণ দিছিল চাগে, কিন্তু মোৰ মতে এতিয়া বৰষুণ দিবই। আমি ধুনীয়াকৈ গৈ পালেগৈ হ'ল আৰু পামগৈ বাৰু, পালোহি, অকণমান আছে। এয়া কিবাটো হৈছে আৰু বাপৰে ৰাস্তা। যাব যাব, চলো চলো, ব্ৰেক নামাৰিব, গৈ থাকক লাহে লাহে। ভৰি তলত নমাবলৈ মন নাই মোৰ। কিছু বোকা আছে ৰাস্তাত, এইকণেই যি বেয়া দেখিছোঁ নগাঁও, নহ'লে সকলো ৰাস্তা বনাইছেই বাৰু। আমি পাইছোঁহি আৰু জ্ঞানমৰ ঘৰ। তাত বহুত দিনৰ পৰাই এটা খানা আয়োজন কৰাৰ কথা আছিলে। চ' BSc পঢ়ি শেষ হ'ল বাৰু, ফাইনেলি আজি আমাৰ পাল আহিছে। গোটেইকেইজন লগ হ'ব পৰা নাই বাৰু, আমি যিমানকেইজন পাৰিছোঁ আমি কেইজনে লগ হ'লোঁ। এতিয়া আমি এইফালে ৰাইট ছাইডে ঘূৰিম, অকণমান গৈ পাম আৰু। মই আহিছোঁ আগতে জ্ঞানমৰ ঘৰত। এইখিনিও বোকা অলপ আছে। যাব 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 যাব, চলো চলো। আকৌ এই গলিটোদি সোমাব লাগিব অকণমান, তাৰপিছত পালোঁৱে আৰু। আমি পাই গ'লোঁ ৰাইট ছাইডে। বাকীসকল আহিলেই। এয়া বাকীসকল বহিয়ে আছে, ৱাও। এয়া আমি বাইকখন পাৰ্ক কৰোঁ, বাইকখন। এয়া মৌচমো আমাৰ পিছে পিছে পাইছেহি। মৌচম পাই গ'লহি। ব'লক এতিয়া আমি ভিতৰত যাওঁ। এয়া আমি পাই গ'লোহি, ইয়াত বৰষুণ পৰি আছে বৰ্তমান, আৰু এওঁলোকে ভিতৰত খোৱাখুই কৰি আছে। এয়া মঞ্চত আছে দীপজ্যোতি। এয়া মৌচম বিজি মানুহ। এয়া কি কৰিছা? ক'লৈ নিছে? অকলে অকলে, অকলে খাব নিজে। এয়া অকলে খাব নিছে পাৰ্থ। এইফালে ঘূৰি দিয়া, ঘূৰি দিয়া, ৱাও। ফেনখন দি দিয়া, মই দি আছোঁ। অ'কে, এয়া মঞ্চত আছে জ্ঞানময়, আমাৰ গৃহস্থ। আজি মই ৰান্ধনী ৰোল প্লে কৰিছোঁ। এয়া গৃহস্থ আমাৰ। ইয়াক গৃহস্থই কি কৰি আছে আমি চাওঁ। ইয়ে ৰাম, আজি বনাব বে কেপচিকাম জুই ল'ৰা। ইয়াত পাৰ্থই টেষ্টিং কৰিব গৈছে আমাৰ। জুই আমাৰ গৃহস্থ বনাই আছে আজি। সকলোৱে মোক এইফালে খালে, ময়ো গৈ আছোঁ বৰ্তমান খাবলৈ। আপোনালোকক খোৱাৰ পিছত লগ পাম। দীপজ্যোতি এইফালে চোৱা, এয়া মঞ্চত দীপজ্যোতি। হাই আণ্টি। এয়া চবে আমি বাহিৰত বহি আছিলোঁ। এয়া মই এয়া এক্সাৰচাইজ কৰা মানুহ। এয়া জ্ঞানম। এয়া আছিলে মঞ্চত বহুত বৰষুণ, আমি তিতিলোঁ কাৰণে ভিতৰ পালোহি। এয়া আমাৰ মঞ্চত আছে আমাৰ ৰান্ধনী। চাই দিয়া এফালে এবাৰ, জুই। এইবোৰ মেইন বস্তু এইবোৰ। এইবোৰ আমাৰ ইলেকশ্যনৰ কাৰণে আগন্তুক ইলেকশ্যনৰ এইবোৰ হৈ আছে কাম, ইয়াত চলি আছে কাম ইলেকশ্যনৰ। গুড। ইলেকশ্যন আহি আছে, গতিকে আপোনালোকে ভালকৈ থাকক। এয়া মঞ্চত দেখিব পাইছে সকলোৱে, আমি ইয়াত ফটো উঠিবৰ কাৰণে ৰৈছোঁ আমি। মাংসও হৈ আছে আমাৰ। এই মাংস হওঁ এয়া হওঁ অৱস্থাৰে পূৰা খাম আজি। আজি কি আমি আছোঁ, আমাৰ খাবৰ হৈ গৈছে বৰ্তমান। চবে একদম পূৰা কাম, পূৰা কাম। ক'লৈ এনেকুৱা লৈ এয়া আমাৰ পাৰ্টি চলি আছে। অ' কি আছে, কি আছে, এইবোৰ কি চলি আছে আপোনালোকৰ? বনাই আছে, খাই আছে। এনেকৈ নহ'ব দেই, আমিও খাম। এইয়া একদম পূৰা আমাৰ মেইন ৰান্ধনী। চ' মায়া মঞ্চত আমি বহুত বৰষুণো আছে। এয়া পূৰা বৰষুণ পৰি আছে, এতিয়া খাম আমি।
আমিও খাম এতিয়া। চ' আপোনালোকক একদম খোৱা টাইমত লগ পাম। মঞ্চ তেওঁলোকে খালে আমাক এৰি চাই দিয়ক এফালে বা সকলো। গুড গুড এইবাৰ চাই দিয়া এবাৰ ফটো কৰি মাৰি মাৰিলোঁ নে? বঢ়িয়া 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 ভালকে খোৱা। জুই একদম মেধি। এতিয়া যাম আমি মৰিগাঁও যাব লাগিব নগাঁৱৰ পৰা। লগৰজন আছে, তেওঁৰ বাৰ্থডে আছে, আগৰ ব্লগত চিনি পাইছিলেই। চ' আমাৰ ঘৰত প্ৰথম যাম, বাইকখন থ'ম, মোৰ লগৰজনক ল'ম, তাৰপিছত আমি দুইজন যাম। ব'লক তালৈ কিবা এটা লৈ লওঁ। কি লওঁ? বাটাৰ স্কচ এটাকে লৈ লওঁ, মজা মজা আছে বস্তু। আৰু সৰু কেক এটাকে লৈ লওঁ, বাটাৰ স্কচ পেষ্ট্ৰি এটা। এইটো এটা আছিলে, কেক এটা আছিলে আৰু বাটাৰ স্কচ এটা। মজা মজা কেক আছে, আহিব সকলো। এইখনো নগাঁৱতে আছে। এতিয়া মঞ্চত আমি ঘৰ পালোহি। এতিয়া যাওঁ আমি দীপৰ বাৰ্থডে। মনো আমাৰ হাঁহি দিয়া, হাই হাই কৰা এবাৰ। এতিয়া আমি যাওঁ, ব'লা ব'লা দীপৰ ঘৰত লগ পাওঁ আপোনালোকক। এতিয়া মঞ্চত আছে আমাৰ জিন্তু, হাই কৰি দিয়া, হাই কৰি দিয়া। আৰু মানুহ ক'ত যায় জিন্তু? ঠিক আছে বাৰু, আমি গৈ থাকোঁ। আমি গৈ আছোঁ এতিয়া মৰিগাঁও অভিমুখে। বহুত সুন্দৰ সময়ত আহিছোঁ আমি, প্ৰাকৃতিক দৃশ্য এনজয় কৰি আহিছোঁ, আমি উপভোগ কৰি আহিছোঁ। সঁচাকৈ ৰাস্তালৈ আহি বহুত ভাল লাগে এইটো সময়ত। বেলি ডুব যোৱা সময় হয় যে। কি সুন্দৰ দৃশ্য। এতিয়া আমি প্ৰথম দীপজ্যোতিৰ ঘৰলৈ যাম, তাৰপিছত সি ক'লৈ নিয়ে আৰু নিব আৰু। এতিয়া মৰিগাঁও টাউন সোমাইছোঁ আমি। মৰিগাঁও টাউন ধুনীয়া ধুনীয়া দোকান ইয়াতো আছে দুখনমান। যদি আহে আপোনালোকক নিশ্চয় দেখাম। এতিয়া আমি দীপজ্যোতিক ফোন কৰিছিলোঁ। দীপজ্যোতি আছে চাৰণ বিলত। চ' আমি তাত গৈ আছোঁ। আপোনালোকক চাৰণ বিলখনো পটকৈ দেখাই দিম। এয়াই হৈছে চাৰণ বিল। এতিয়া অলপ বনোৱা কাৰ্য চলি আছে। এয়া দীপজ্যোতি বাৰ্থডে বয়। ফটো উঠে ল'ৰা। বাকীসকল উঠিছা দীপ, হাঁহি দিয়া বাৰ্থডে বয়। জেগাটো খুব ধুনীয়া। Happy birthday, man. আমি গৈ আছো বহু দিনৰ মূৰত তিনিজন আমি তিনিটা একেলগে। এতিয়া আমি গৈ আছোঁ নাৰায়ণ বজাৰ অভিমুখে। এতিয়া সন্ধিয়া তাত কিবা এটা খাম তিনিটাই, তাৰপিছত ঘৰ আহি যাম। এতিয়া দীপজ্যোতি। চ' দীপজ্যোতিৰ ঘৰত কালি থকা হ'ল। এখন হ'ল ৰোহিত বেকাৰী। মই এতিয়া যাবলৈ ওলাইছোঁ ঘৰ। যোৱাৰ সময়ত মৰিগাঁৱত আপোনালোকক ধুনীয়া বেকাৰী এখনত সোমাই লৈ যাওঁ। সকলোৱে ইয়াৰ পৰাই কিনে মেক্সিমাম ধুনীয়া ধুনীয়া দোকানখন সৰু আছিল, বৰ্তমান ডাঙৰ কৰিছে। আইচক্ৰীমো আছে, নাখাওঁ বাৰু, চাই ভাল লাগে। চ' আপোনালোকক দেখাওঁ এতিয়া ভিতৰত কি কি পায়। বহুত কিবা কিবি পায়, বেকাৰী বস্তু সকলো পাব। কেক পায়, চব সকলোৱে পায় আৰু খোৱা বস্তু। এতিয়াতো আৰু দোকান ডাঙৰকৈ খুলিলে দোকানখন। আগতে অলপ সৰু আছিলে, বৰ্তমান বনাই পেলাই ডাঙৰ কৰি পেলালে। বিস্কুট আছে, কেক আছে, বাবা খাব পাৰে সকলো বস্তু আৰু। খাবই মন গৈছে আৰু, দিয়ক কিবা এটা লৈ ল'ম ময়ো। এতিয়া মই ঘৰৰ অভিমুখে আহিলোঁ। আমি 12 পূজীয়া পালোঁহি, বৰ্তমান ঘৰ গৈ আছোঁ। চ' সকলোকে বিদায় মাগিছোঁ। আজি ব্লগটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আপোনালোকক নেক্সট ব্লগত লগ পাম। বাই বাই, থেংক ইউ।